Hello everyone, welcome to Gyansokti Education Channel. পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো। বহু দিনৰ মূৰত আজি আপোনালোকৰ মাজলৈ লৈ আহিছো কেইটামান ইম্পৰ্টেন্ট আসাম জিকে কোৱেশ্চন যিকেইটা কোৱেশ্চন এক্সাম পইণ্ট অফ ভিউৰ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। ভিডিওটো সকলোৱে শেষলৈকে চাব। ভিডিওটো যদি ভাল লাগে ভিডিও প্লিজ লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰথম কুৱেশ্চনটো হৈছে গুৱাহাটী ইউনিভাৰ্চিটি ৱাজ এষ্টাব্লিছড ইন দ্য ইয়েৰ 1948, 1952, 1945। ইয়াৰ আনসাৰটো হ'ব আপোনাৰ 1948। সকলোৱে হয়তো চাগে জানে, কিন্তু মই আপোনালোকক MCQ হিচাপে 25টা কুৱেশ্চন মই আপোনালোকলৈ লৈ আহিছোঁ। সকলোৱে শেষলৈকে চাই থাকিব ভিডিওটো, আৰু ভিডিওটো যদি ভাল লাগে ভিডিওটো প্লিজ লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু নেক্সট কুৱেশ্চনটো চাব, এইটো আপোনাৰ 1948 চন, ঠিক আছে। নেক্সট কুৱেশ্চনটো হৈছে আপোনাৰ প্ৰাচীন মহাভৈৰৱ মন্দিৰ কোনখন চহৰত অৱস্থিত? দ্য এনচিয়েণ্ট মহাভৈৰৱ টেম্পল ইজ লোকেটেড ইন হুইচ চিটি? ইয়াৰ আনসাৰটো হ'ব তেজপুৰ, হাজো, মঙলদৈ আৰু যোৰহাট। ইয়াৰ আনসাৰটো কি হ'ব এবাৰ জনাব। ইয়াৰ আনসাৰটো সকলোৱে চাগে হয়তো অলৰেডি জানে, সকলোৱে আনসাৰটো জানেই চাগে। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ তেজপুৰ। তেজপুৰ আপোনাৰ কাৰেক্ট এনসাৰ হ'ব, ঠিক আছে। আৰু নেক্সট কুৱেশ্চনটো চাব। নেক্সট কুৱেশ্চনটো হৈছে আপোনাৰ অসমৰ আটাইতকৈ ডাঙৰ চাহ বাগিচা কোনখন? হুইচ ইজ দ্য লাৰ্জেষ্ট টি গাৰ্ডেন ইন আছাম? অসমৰ আটাইতকৈ ডাঙৰ চাহ বাগিচা কোনখন? এক নম্বৰটো হৈছে আপোনাৰ সোণাপুৰ চাহ বাগিচা, 2 নম্বৰটো হৈছে আপোনাৰ সাংগেয়া চাহ বাগিচা, আৰু 3 নম্বৰটো হৈছে আপোনাৰ মোনাবাৰী চাহ বাগিচা, 4 নম্বৰটো হৈছে আপোনাৰ সাগৰীজান চাহ বাগিচা। ইয়াৰ আনসাৰটো সকলোৱে হয়তো জানে চাগে। ইয়াৰ আনসাৰটো হ'ব আপোনাৰ মোনাবাৰী চাহ বাগিচা, মোনাবাৰী চাহ বাগিচা। আৰু নেক্সট কুৱেশ্চনটো চাব যে নেক্সট কুৱেশ্চন হৈছে যে টোটেল নাম্বাৰ অফ পাৰ্লিয়ামেণ্ট constituency in Assam. ইয়াৰ আনসাৰটো হ'ব আপোনাৰ 11, 12, 13 and 14। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ 14। সকলোৱে হয়তো জানে চাগে। আৰু নেক্সট কুৱেশ্চনটো চাব। নেক্সট কুৱেশ্চনটো হৈছে আপোনাৰ যে এগেইনষ্ট হুইচ টিম আছাম প্লেড দেয়াৰ ফাৰ্ষ্ট ৰঞ্জি ট্ৰফি মেচ ইন দ্য ইয়েৰ 1949। ইয়াৰ আনসাৰটো কি হ'ব আপোনাৰ মাইচুৰ, বম্বে, হোলাকৰ একাদশ আৰু বৰোদা একাদশ। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ C2, হোলাকৰ একাদশ। নেক্সট কুৱেশ্চনটো চাব যে জীৱনৰ স্মৃতি তীৰ্থ কাৰ জীৱনৰ ওপৰত ৰচনা কৰা হৈছে? দ্য বায়োগ্ৰাফি অফ স্মৃতি তীৰ্থ ইজ ৰিটেন অন দ্য লাইফ অফ নবীন চন্দ্ৰ বৰদলৈ, চন্দ্ৰকুমাৰ আগৰৱালা, চন্দ্ৰধৰ বৰুৱা আৰু অমূল্য বৰুৱা। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ নবীন চন্দ্ৰ বৰদলৈ। নেক্সট কুৱেশ্চনটো চাব। নেক্সট কুৱেশ্চনটো চাব দ্য বেটল অফ মেগ্ৰ ৱাজ ফট বিটুইন। মেগ্ৰৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিলে? ইয়াৰ আনসাৰটো হৈছে আপোনাৰ দ্য ব্ৰাহ্মিছ এণ্ড চন্দ্ৰকান্ত সিংহ, পুৰন্দৰ সিংহ এণ্ড ব্ৰাহ্মিছ, দ্য ব্ৰিটিছ এণ্ড ব্ৰাহ্মিছ, দ্য ব্ৰাহ্মিছ এণ্ড ঋষিন্দ্ৰনাথ বৰগোহাঁই। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ দ্য ব্ৰাহ্মিছ এণ্ড চন্দ্ৰকান্ত সিংহ। নেক্সট কুৱেশ্চনটো চাব। গুৱাহাটীৰ প্ৰথম আৰক্ষী আয়ুক্ত হিচাপে কাক নিযুক্তি দিয়া হৈছিলে? ইয়াৰ আনসাৰটো হৈছে মুকেশ আগৰৱালা, আনন্দ প্ৰকাশ তিৱাৰী, হীৰেন চন্দ্ৰ নাথ, জ্যোতিৰ্ময় চক্ৰৱৰ্তী। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ জ্যোতিৰ্ময় চক্ৰৱৰ্তী। নেক্সট কুৱেশ্চনটো চাব। নেক্সট কুৱেশ্চনটো হৈছে আপোনাৰ কোনখন জিলা পূৰ্বতে বেংমৰাৰ পৰা চাংমাই পথাৰ নামেৰে জনাজাত আছিল? ইয়াৰ আনসাৰটো হৈছে আপোনাৰ গোলাঘাট, তিনচুকীয়া, যোৰহাট, আৰু ইয়াৰ আনসাৰটো হৈছে শিৱসাগৰ। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ তিনচুকীয়া। তিনচুকীয়া ইজ দ্য কাৰেক্ট এনসাৰ। নেক্সট কুৱেশ্চনটো চাব। ঐতিহাসিক দাণ্ডী মাৰ্চত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়া কোন আছিলে? ইয়াৰ আনসাৰটো হৈছে আপোনাৰ লীলাধৰ বৰুৱা, বিষ্ণুৰাম মেধি, নবীন চন্দ্ৰ বৰুৱা, চন্দ্ৰধৰ বৰুৱা। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ লীলাধৰ বৰুৱা। আৰু নেক্সট কুৱেশ্চনটো চাব। নেক্সট কুৱেশ্চনটো হৈছে আপোনাৰ যে বৈশাগু চেলিব্ৰেটেড হুইচ এথনিক গ্ৰুপ অফ আছাম। বৈশাগু উৎসৱ অসমৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে? ইয়াৰ আনসাৰটো হৈছে ৰাভা, ডিমাচা, দেউৰী, বড়ো। ইয়াৰ আনসাৰটো হৈছে আপোনাৰ বড়ো। নেক্সট কুৱেশ্চনটো হৈছে আপোনাৰ যে
ঠিক আছে শিলভদ্ৰ কোনজন বিখ্যাত অসমীয়া সাহিত্যিকৰ ছদ্মনাম হয় ইয়াৰ আনসাৰটো হৈছে আপোনাৰ ৰেৱতী মোহন দত্ত চৌধুৰী বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য সত্যনাথ বৰা সৈয়দ আব্দুল মালিক ইয়াৰ আনসাৰটো হৈছে আপোনাৰ ৰেৱতী মোহন দত্ত চৌধুৰী আৰু নেক্সট কোৱেশ্চন চাব যে হুইচ ৰিভাৰ ফ্লোজ থ্ৰু দ্য নৰ্থাৰ্ণ পাৰ্ট অফ কাজিৰঙা নেশ্যনেল পাৰ্ক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ অংশৰ মাজেৰে কোনখন নদী বৈ গৈছে ইয়াৰ আনসাৰটো হৈছে জীয়া ভৰলী জীয়া ধনশিৰি ব্ৰহ্মপুত্ৰ বুৰৈ ইয়াৰ আনসাৰটো হৈছে আপোনাৰ ব্ৰহ্মপুত্ৰ নেক্সট কোৱেশ্চন হৈছে আপোনাৰ ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিলে 1831 চনত 1820 চনত 1826 চনত 1824 চনত ইয়াৰ আনসাৰটো হৈছে 1826 চনত 24 ফেব্ৰুৱাৰী 1826 চনত হৈছিলে নেক্সট কোৱেশ্চনটো চাব যে নেক্সট কোৱেশ্চনটো হৈছে মাধৱ কন্দলী পৃষ্ঠপোষকাৰ ৰজা কোন আছিলে ইয়াৰ আনসাৰটো হৈছে গদাধৰ সিংহ ৰুদ্ৰ সিংহ নৰনাৰায়ণ মহামাণিক্য ইয়াৰ আনসাৰটো হৈছে আপোনাৰ মহামাণিক্য নেক্সট কোৱেশ্চনটো চাব যে অসমৰ বৰষুণৰ বন গৱেষণা প্ৰতিষ্ঠানটো ইয়াত অৱস্থিত আছিলে ধুবুৰী যোৰহাট ডিব্ৰুগড় ডিফু ইয়াৰ আনসাৰটো হৈছে আপোনাৰ যোৰহাট নেক্সট কোৱেশ্চনটো চাব নেক্সট কোৱেশ্চনটো হৈছে আপোনাৰ অভিযাত্ৰী উপন্যাসখন কোনে ৰচনা কৰিছিলে ইয়াৰ আনসাৰটো হৈছে আপোনাৰ ভুৱন মোহন বৰা স্নেহা দেৱী নিৰুপমা বৰগোহাঁই অৰুণ শৰ্মা ইয়াৰ আনসাৰটো হৈছে আপোনাৰ নিৰুপমা বৰগোহাঁই ইয়াৰ আনসাৰটো হৈছে আপোনাৰ নিৰুপমা বৰগোহাঁই নেক্সট কোৱেশ্চনটো আছে আপোনাৰ যে হালধীয়া চৰাইয়ে বাওধান খায় এই কোন বছৰত শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিলে ইয়াৰ আনসাৰটো হৈছে আপোনাৰ 1979 1966 1967 1988 এই আনসাৰটো হৈছে আপোনাৰ 1988 নেক্সট কুৱেশ্যনটো হৈছে আপোনাৰ যে অসমৰ বৃহত্তম জিলাখন এলেকা ভিত্তিক হ'ল আপোনাৰ যোৰহাট শিৱসাগৰ ধুবুৰী আৰু এখন হৈছে আপোনাৰ কাৰ্বি আংলং আনসাৰটো হৈছে আপোনাৰ কাৰ্বি আংলং নেক্সট কুৱেশ্যনটো হৈছে যে আহোমৰ ৰাজত্ব কালত ব্যৱহাৰ কৰা মুদ্ৰাবোৰক কি নামেৰে জনাজাত আছিল ইয়াৰ আনসাৰটো হৈছে শকা মুদ্ৰা নাৰায়ণী টাক্কা ইয়াৰ আনসাৰটো হৈছে টাক্কা নেক্সট কুৱেশ্যনটো হৈছে আপোনাৰ যে ক্ৰীড়াত আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন আছিলে মিঠু বৰুৱা মনালিছা বৰা অংকুশিতা বড়ো হিমা দাস ইয়াৰ আনসাৰটো হৈছে আপোনাৰ অংকুশিতা বড়ো নেক্সট কুৱেশ্যন হৈছে IIT গুৱাহাটীৰ কোন বৰ্ষত প্ৰতিষ্ঠা হৈছিলে ইয়াৰ আনসাৰটো হৈছে 1995 1996 1993 1992 আনসাৰটো হৈছে 1994 নেক্সট কুৱেশ্যনটো হৈছে আপোনাৰ যে হুইচ আছামিজ ৰাইটাৰ ইজ অলছো ন'ন এজ দ্য উপন্যাস সম্ৰাট কোনজন অসমীয়া সাহিত্যিকক উপন্যাস সম্ৰাট বুলি জনা যায় ইয়াৰ আনসাৰটো হৈছে কৃষ্ণকান্ত সন্দিকৈ ৰজনীকান্ত বৰদলৈ লক্ষ্মীনাথ বেজবৰুৱা শৰৎচন্দ্ৰ গোস্বামী আনসাৰটো হৈছে আপোনাৰ ৰজনীকান্ত বৰদলৈ নেক্সট কুৱেশ্যনটো হোৱাট ৱাজ দ্য নেম অফ দ্য মুছলিম টেইলৰ হু বিকাম এ ডিচিপাইল অফ এ শংকৰদেৱ এট দ্য কোচবিহাৰত শংকৰদেৱৰ শিষ্য হোৱা মুছলমান দৰ্জীজনৰ নাম কি আছিলে ইয়াৰ আনসাৰটো হৈছে আপোনাৰ চান্দাচাই ঠিক আছে ইছমাইল ছিদ্দিকী চান্দাচাই কবিৰ আলিমেছ আনসাৰটো হৈছে আপোনাৰ চান্দাচাই ঠিক আছে আৰু নেক্সট কুৱেশ্যনটো লাষ্ট এটা কুৱেশ্যন আছে নামেৰি বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত যোৰহাট শোণিতপুৰ লখিমপুৰ ডিব্ৰুগড় ইয়াৰ আনসাৰটো হৈছে আপোনাৰ শোণিতপুৰ আজি ইমানকেইটা কুৱেশ্যন আছিলে পুনৰ কাইলৈ লগ পাম আৰু নতুন এটা ছেশ্যনলৈ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব যিমান পাৰে শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত পুনৰ লগ পাম ধন্যবাদ জয় হিন্দ